বন্ধুসকল আকৌ এটা নতুন ফেচ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ৰিভিউ কৰিব গৈ আছোঁ হিৰো স্প্লেণ্ডাৰ প্লাছ 01 এডিশ্যন বাইকখনৰ বিষয়ে। গতিকে ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। এই ভিডিঅ'টোত ক'ম আপোনালোকক বাইকখনৰ প্ৰাইচ, মাইলেজ, EMI কিমান আহিব, ডাউন পে'মেণ্ট কিমান দিব লাগিব বন্ধুসকল। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকক, গোটেই কথাখিনি এই ভিডিঅ'টোত আলোচনা কৰিম। ব'লক তেতিয়াহ'লে বন্ধুসকল আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে ক'ব লাগিব আমি বাইকখনৰ ইঞ্জিনটোৰ বিষয়ে। বাইকখনৰ ইঞ্জিনটো হৈ গ'ল এয়াৰ কুলেট 4 ষ্টক ছিংগল চিলিণ্ডাৰ ইঞ্জিন হয় আৰু ইঞ্জিন হৈ গ'ল বন্ধুসকল 97.2 cc আৰু বাইকখনৰ এটা নিৰ্দিষ্ট পাৱাৰ থাকে। সেই পাৱাৰ প্ৰডিউচ কৰে 8.02 bhp আৰু টৰ্কটো হৈ গ'ল 8.5 নিউটন মিটাৰ। আৰু কোম্পানীয়ে ক্লেইম কৰা মতে বাইকখনৰ মাইলেজটো হৈ গ'ল 70 কিলোমিটাৰ আৰু প্ৰেক্টিকেলত যোনে চলাই থাকে তেখেতসকলে গম পাব। আৰু বাইকখনৰ ওজনটো হৈ গ'ল 112 কেজি আৰু ব্ৰেকিং ছিষ্টেমটো সম্পূৰ্ণ হৈ গ'ল বন্ধুসকল ড্ৰাম ব্ৰেক। বৰ্তমানলৈকে এই 01 এডিশ্যনত আপোনালোকৰ ডিস্ক ব্ৰেক অহা নাই। আৰু ফিউল কেপাচিটিটো হৈ গ'ল 9.8 লিটাৰ আৰু গিয়াৰ বক্স হৈ গ'ল 4টা। বহুত এখন ধুনীয়া গাড়ী হয়। এতিয়া ক'ব লাগিব আমি তাৰ প্ৰাইচটোৰ বিষয়ে। প্ৰাইচটো হৈ গ'ল অনৰোড যোনটো প্ৰাইচ হয় কোম্পানীৰ, সেইটো হৈ গ'ল 92,500 গাড়ীখনৰ অনৰোড প্ৰাইচ। আৰু যদি আমি চাওঁ গাড়ীখনৰ ডাউন পে'মেণ্ট যদি আমি কথা পাতোঁ তেতিয়াহ'লে 2 বছৰত আপোনালোকে দিব লাগিব গাড়ীখনত 30,000 যদি আপুনি ডাউন পে'মেণ্ট দিয়ে 2 বছৰৰ কাৰণে, তেতিয়ালৈকে আহিব আপোনালোকৰ পাৰ মান্থ EMI 2,871 টকাকৈ আপোনালোকৰ 2 বছৰৰ কাৰণে আহিব, অৰ্থাৎ 24 মাহৰ কাৰণে। সেইটোৱে আছিল বন্ধুসকল গাড়ীখনৰ ওপৰত ভিডিঅ'। আৰু বহুত এখন ধুনীয়া বাইক হয়, মাইলেজৰ বাপ আৰু চলাবলৈও বহুত স্মুথ হয়। যদি কোনোবাই আশা কৰে ল'ম বুলি তেতিয়াহ'লে ল'ব পাৰে। ডিচেম্বৰৰ এণ্ডিঙত হয়তো অফাৰ চলিব পাৰে। ওচৰৰ ডিলাৰত গৈ খবৰ এবাৰ কৰি আহক। আৰু নেক্সট কি বাইকৰ ওপৰত ভিডিঅ' লাগে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আপোনালোকক, সেইটোৰ ওপৰতে ৰিভিউ দিয়া হ'ব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।